হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ। আহকচোন মই কি বনাইছোঁ। মই বনাইছোঁ পিৰালি পালেং আৰু ভেন্দিৰ জোল। মই পিৰালি পালেংখিনি উঠাই আনি ভালদৰে ধুই লৈছোঁ। এইখিনি হৈছে পিৰালি পালেং। এয়া পিৰালি পালেং। আৰু এই পালেংখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ, বৰ বেছি মিহিও কৰা নাই। আৰু এইফালে দুটা মিডিয়াম চাইজৰ বিলাহী ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু 10-15টামান ভেন্দি মই মাজত 4ফাল কৰি কুটি লৈছোঁ। আৰু এইফালে কঁঠালৰ গুটি 10টামান মই মাজতে দুভাগ কৰি লৈছোঁ। পানী উতলোৱাত মই তাত পিৰালি পালেংখিনি দি দিছোঁ। গোটেইখিনি দি দিলোঁ ইয়াত। এইখিনি দি মই অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াত কাটি থোৱা ভেন্দিখিনি মিহলাই দিছোঁ। গোটেই ভেন্দিখিনি মই ইয়াত দি দিছোঁ। আৰু লগতে কঁঠালৰ গুটিকেইটাও মই ইয়াত দি দিছোঁ। মই বিলাহীখিনি অলপ দেৰিকৈ দিম, যেতিয়া এইখিনি উতল আহিব, ভালদৰে উতলিব, তেতিয়া মই বিলাহীকেইটা দি দিম। ভালকৈ মিহলাই দিব আপুনি। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। আৰু অকণমান হালধি দিছোঁ, একেবাৰে অকণমান, মানে ইয়াৰ কালাৰটো ধুনীয়া হ'ব হালধি দিলে। নহ'লে হালধি নিদিলে ইয়াৰ কালাৰটো নুঠিব একেবাৰে। হালধি দি মই লৰাই দিছোঁ ভালদৰে। মই ইয়াত ঢাকন নিদিওঁ, কাৰণ ঢাকন দিলে উতল আহি পৰি যাব, সেইকাৰণে মই ঢাকন নিদিওঁ। আৰু ইয়াত 4টা কেঁচা জলকীয়া মাজত দুফাল কৰি দি দিছোঁ। ভালকৈ লৰাই দিব। এইখিনি উতলিব ধৰিছে। ইয়াৰ উতল অহাত মই কাটি থোৱা বিলাহী কেইটুকুৰা দি দিছোঁ। এনেকৈ লৰাই থাকিব। এনেধৰণৰ জোলসমূহ আগত আইতাহঁতে খুব বনাইছিলে বোলে। পাপাহঁতৰ মুখত কোৱা শুনো যে আগত দাইলৰ ব্যৱহাৰ ইমান নহয়। এনেধৰণৰ জোল, ঢেকীয়াৰ জোল হওক, ভেন্দিৰ জোল হওক, ঔটেঙা দি বনাই আইতাহঁতে, মাছ দি খুব বোলে খাবলৈ সোৱাদ হয়। আৰু ময়ো এনেধৰণৰ জোলবোৰ বৰ ভাল পাওঁ খাই, মায়ে বনাই দিয়ে। মোৰ খুবেই প্ৰিয় এনেধৰণৰ জোলসমূহ। আৰু এইখিনি মই ডাঠ হৈ যাবৰ বাবে ভালদৰে মিহলি হ'বৰ কাৰণে ঘুটনি মাৰিৰে ভালদৰে মিহলাই দিছোঁ। এয়া ভালদৰে মিহলি কৰি দিব আপোনালোকে। আৰু এইখিনি প্ৰায় ৰেডি হৈ গৈছে, আৰু অলপ সময় থ'লে এয়া হৈ যাব। আপোনালোকেও বনাই খাবচোন, কেনে পালে মোক জনাব কমেণ্ট কৰি। এয়া আমাৰ জোলখিনি ৰেডি হৈ গ'ল। এয়া আমাৰ জোল প্ৰায় ৰেডি হৈ গৈছে। এইখিনি